মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকৰ কোনো ধৰণৰ ক্লাছ ল'বলৈ অহা নাই। মাত্ৰ পৰীক্ষা হলত বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে সন্মুখীন হোৱা এটা সমস্যাৰ সমাধান দিবৰ কাৰণে মই আজি তোমালোকৰ মাজলৈ আহিছোঁ। এই সমস্যাটো বুজাবলৈ মই এটা সৰু ঘটনাৰ কথা উল্লেখ কৰিম। ঘটনাটো হ'ল, এবাৰ মই এজন ছাত্ৰক পৰীক্ষা হলৰ পৰা পৰীক্ষা দি ওলাই অহাৰ পিছতে সুধিছিলোঁ যে তোমাৰ পৰীক্ষা কেনেকুৱা হ'ল আৰু তুমি আটাইবিলাক কুৱেশ্যনৰ উত্তৰবিলাক লিখিলানে? তেতিয়া সেই ছাত্ৰজনে মোক দুখেৰে উত্তৰ দিছিল যে ছাৰ, পৰীক্ষা মই লিখাখিনি খুবেই ভাল লিখিছোঁ, খুব ভাল হৈছে, কিন্তু কেইটামান কুৱেশ্যনৰ মই জানিও উত্তৰ কৰিব নোৱাৰিলোঁ। এইকাৰণে যে ছাৰ মোৰ সময়ৰ নাটনি হ'ল। পিছত মই গম পালোঁ যে অকল এজন ছাত্ৰ বা এজনী ছাত্ৰীৰ কথা নহয় এইটো, যে প্ৰায়ভাগ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা হলত এই সমস্যাটোৰ সন্মুখীন হ'বলগীয়া হয়। কিছুমান কুৱেশ্যনৰ উত্তৰ কৰিব জানে, কিন্তু সময়ৰ নাটনি হয়। এই সমস্যাটোৱে ছাত্ৰ ছাত্ৰীক অকল মনোকষ্ট দিয়াই নহয়, পৰীক্ষাত প্ৰাপ্য নম্বৰৰ পৰাও বঞ্চিত কৰে, যিয়ে এই গোটেই জীৱনটোত এটা ডাঙৰ প্ৰভাৱ পেলাব পাৰে। সেইকাৰণে আমি এই সমস্যাটোৰ সমাধান কৰিবৰ কাৰণে কি কৰিব লাগিব, মই আজি তাৰে অলপ তোমালোকক উপায় দিম। পৰীক্ষাত কুৱেশ্যন পেপাৰখনত থকা কুৱেশ্যনবিলাকৰ গোটেইবিলাকৰে উত্তৰ কৰাটো অতি প্ৰয়োজনীয় কথা। কিয়নো কিছুমান কুৱেশ্যন আমি ভালকৈ উত্তৰ কৰিব পাৰিছোঁ, সেইটোত আমি ভাল নম্বৰেই পাম। কিন্তু কেতিয়াবা কি হয়, কিছুমান কুৱেশ্যন আমাৰ ভালকৈ লিখিব নোৱাৰিলেও আংশিকভাৱেও যদি তাৰ উত্তৰ আমি লিখিব পাৰোঁ, তেনেহ'লে তাৰ নম্বৰটো আংশিকভাৱে পোৱা যায়। যেনে মই এটা উদাহৰণ দিব বিচাৰিছোঁ। ধৰি লোৱা কিবা দুটা বস্তুৰ পাৰ্থক্য আমাক তিনিটা লিখিব দিলে, কিন্তু তোমালোকে ধৰি লোৱা তিনিটা নাজানা, কোনোবাই এটা জানা, সেইটোকে লিখি থৈ আহিব লাগে। সেইটো লিখিলে আমি গোটেইখিনি মাৰ্কছ নাপালেও তাত আংশিকভাৱে কিছু নম্বৰ আমি পাব পাৰোঁ। ঠিক তেনেকৈ এটা অংকটোৰ গোটেইখিনি কৰি যাওঁতে কিবা আধাখিনি কিবা ভুল হৈ গ'ল বেলেগ কথা, কিন্তু তাৰ লগত যদি কিবা এটা সূত্ৰ জড়িত হৈ থাকে আৰু সূত্ৰটো যদি আমি শুদ্ধকৈ লিখিব পাৰোঁ, তাতো আংশিকভাৱে নম্বৰ পোৱা যায়। গতিকে আমি সকলো প্ৰশ্নৰ উত্তৰ কৰাটো আমাৰ কাৰণে অতি দৰকাৰী। তাতে আকৌ যদি আমি জানিও কিছুমান কুৱেশ্যনৰ উত্তৰ কৰিব নোৱাৰোঁ অকল সময়ৰ নাটনিৰ বাবে, তেনেহ'লে আমাৰ কাৰণে সঁচাকৈ এক দুখজনক কথা হয়। সেইকাৰণে মই আহিছোঁ তোমালোকক এই সমস্যাটোৰ সমাধান কেনেকৈ কৰিব পাৰি তাক মই এটা অংকৰ হিচাপৰ যোগেদি তোমালোকক মই বুজাব বিচাৰিছোঁ। ইয়াতে চোৱা, আমাৰ 100 নম্বৰীয়া কুৱেশ্যন পেপাৰ এখনত আমাক সময় দিয়া হয় 3 ঘণ্টা। এই 3 ঘণ্টাত ইয়াতে মই মিনিটলৈ যদি কনভাৰ্ট কৰোঁ, তেনেহ'লে 3 × 60 মিনিটছ 180 মিনিটছ হ'ল আমাৰ মুঠ সময়। অৰ্থাৎ গোটেই পৰীক্ষাটোত আমি 180 মিনিট সময় আমি পাম। আৰু পৰীক্ষাটোত আমাৰ মুঠ নম্বৰ থাকিব 100, অৰ্থাৎ 100 মাৰ্কছৰ উত্তৰ কৰিবৰ কাৰণে আমি সময় পাম 180 মিনিট, 180 মিনিটছ। এতিয়া মই ইয়াতে চাইছোঁ, চোৱা, 100 নম্বৰত 1.5 মিনিটকৈ যদি মই সময় হিচাপ কৰোঁ, তেনেহ'লে আমাৰ সময় লাগে 150 মিনিট। আমাৰ সময় আছে 180 মিনিট। আমি পৰীক্ষা হলত লিখিব পাৰিম 1.5 মিনিটকৈ। 1 মাৰ্কৰ কাৰণে যদি 1.5 মিনিটকৈ সময় দিওঁ, তেনেহ'লে আমাৰ সময় খৰচ হ'ব 150 মিনিট। তাৰমানে 30 মিনিট আমাৰ হাতত ৰৈ যাব। এই ৰৈ যোৱাখিনি হ'ল আমাৰ বিপদৰ বন্ধু। কেনেকৈ বিপদৰ বন্ধু হয় চোৱা, এই 30 মিনিট আমাৰ পৰীক্ষা হলত কিন্তু কেতিয়াও আমাৰ ৰাহি হৈ নাযায়। এইকাৰণে ৰাহি হৈ নাযায়, কুৱেশ্যন পেপাৰখন দিয়াৰ লগে লগে আমি লিখিব আৰম্ভ নকৰোঁ। আমি কিছু সময় চাব লাগিব, তাত কেনেকুৱা কুৱেশ্যন আছে, কোনটো আমি আগতে কৰিম, কোনটো পিছত কৰিম, এই কথাখিনি আমি জুকিয়াই চাবই লাগিব। তাৰ কাৰণে আমাক মিনিমাম 3 মিনিটৰ পৰা 5 মিনিটলৈকে আমাক সময় লাগিব। এই সময়খিনি আমি ক'ত পাম? এই সময়খিনি আমি পাম এই যে ৰৈ যোৱা 30 মিনিট আমাৰ হাতত আছে, তাৰ পৰা আমি খৰচ কৰিবলৈ সুবিধাটো পাম। তদুপৰি যিকোনো কুৱেশ্যন
এনসাৰ এটা কৰাৰ পিছত অন্য এটা এনসাৰ লিখিবলৈ যাওঁতে মাজত কিছু সময়ৰ প্ৰয়োজন হ'ব পাৰে 2-1 মিনিট হ'লেও প্ৰত্যেকটো কুৱেশ্যনৰ মাজত যদি এনেকৈ কিছু সময় আমাক লগা হৈ যায় সেই সময়খিনি আমি ক'ৰ পৰা মেনেজ কৰিব পাৰিম সেই সময়খিনিও পাবৰ কাৰণে আমি এই 30 মিনিটছ আমি ব্যৱহাৰ কৰিব পাৰিম গতিকে আমি যদি এই হিচাপটো মতে যদি পৰীক্ষাত বহো বা পৰীক্ষাত আমি যদি অলপ সজাগ হৈ থাকো যে 1 মাৰ্ক 1.5 মিনিট অৰ্থাৎ 2 মাৰ্কছৰ কুৱেশ্যন এটা আনসাৰ কৰিবৰ কাৰণে আমি সময় দিব লাগিব 1.5 মিনিট কৈ 3 মিনিট ঠিক তেনেকৈ 10 মাৰ্কছৰ ৰচনাখন লিখিবৰ কাৰণে আমাৰ হাতত 1.5 মিনিটকে 10 মাৰ্কছৰ 1.5 মিনিটকে 15 মিনিট গতিকে আমি যিকোনো প্ৰকাৰে আমি 15 মিনিট শেষ হৈ আহে মানে সেই আনসাৰটো শেষ কৰাৰ চেষ্টা কৰিব লাগিব কিবা কাৰণত 2-1 মিনিট ইফাল হৈছে হেতু বেলেগ কথা আমাৰ হাতত কিছু সময় থাকিবই সেইকাৰণে সেইখিনিক মই বিপদৰ বন্ধু এই ৰৈ যোৱা 30 মিনিটটো মই বিপদৰ বন্ধু বুলি কৈ থৈ দিছো গতিকে এনেকৈ আমি যদি 1 মাৰ্কৰ কাৰণে 1.5 মিনিট কৈ সময় দিও তেনেহলে আমি নিশ্চিতভাৱে ক'ব পাৰো যে পৰীক্ষা হলত আমাৰ সময়ৰ নাটনি নহয় সেইকাৰণে তোমালোকে সদায় এই হিচাপটো কৰি পৰীক্ষা গৃহত বহিবা পৰীক্ষাত সদায় এই কথাটো মনত ৰাখি লিখিবা মই ভাবো তোমালোকে এই সমস্যাটো অতি সহজে পাৰ কৰি দিব পাৰিবা আৰু তোমালোকৰ কোনো ধৰণৰ চিন্তিত হ'বলগীয়া নহয় ছাত্ৰ ছাত্ৰীসকল তোমালোকক এই উপদেশটো দিছো তোমালোকে প্ৰ্যাকটিক্যালি কৰি চাবা আৰু ইয়াৰ পৰা মই তোমালোকে উপকৃত হ'ব বুলি ভাবিছো ইয়াৰ পিছত অন্য তেনেকুৱা কিছুমান সমস্যা মই জুকিয়াই ৰাখিছো সময়ত মই তোমালোকক জনাম আজিলৈ সামৰণি মাৰিছো ধন্যবাদ